নন্দু আজি কি তাৰিখ জাননে? আৰে মূৰ্খ, আজি 15 আগষ্ট। আজি তাৰিখটো কিহৰ বাবে জনা যায় জাননে? 15 আগষ্ট কাৰণে আকৌ। মানে 15 আগষ্ট দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ঐ, তই কোনখন পৃথিৱী আছ নো? এইখনতে আছো, আৰুনো ক'ৰ বেলেগ পৃথিৱী আছে? তেনেহ'লে আজিৰ দিনটো কিহৰ বাবে বিখ্যাত সেইটোও নাজানো? শুন, আজি হৈছে ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস। মানে ইণ্ডিপেণ্ডেন্ট ডে। ইণ্ডিপেণ্ডেন্ট নহয় হেৰ' মূৰ্খ, ইণ্ডিপেণ্ডেন্স ডে। মূৰ্খই হৈ থাকিবি আৰু। আজিৰ দিনটোতে 1947 চনত আমাৰ মৰমৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল। প্ৰায় 200 বছৰ ব্ৰিটিছৰ ৰাজত্বৰ পিছত বহুতৰে ত্যাগৰ ফলত আজিৰ দিনটোতে ভাৰত সম্পূৰ্ণৰূপে স্বাধীন ৰাষ্ট্ৰ হৈ পৰিছিল। এই স্বাধীনতাৰ বাবে বহুত নেতাই আন্দোলন কৰিবলগীয়া হৈছিল। এই আন্দোলনৰ মুখ্য গুৰিধৰ্তা আছিল মহাত্মা কৰমচাঁদ গান্ধী, অৰ্থাৎ চমুকে মহাত্মা গান্ধী। এই আন্দোলনসমূহত শ্বহীদ হোৱা সেই মহান ব্যক্তিসকলৰ নাম ক'বলৈ গ'লে এইটো ভিডিঅ'ত এদাই নহ'ব। আহক আজি আমি সকলোৱে এই মহান দিনটোতে মহান শ্বহীদসকললৈ এটি চেলুট জনাওঁ। जन गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे।